এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত আহিলো আৰু আপোনালোকে চাই আছে আৰু আজি পুৱাই মিষ্টাৰ ৰাজাই কল কৰিলে আৰু ৰাজাই কল কৰি কৈছে আজি তোক আৰু খগেনদাক লগ কৰিব লাগে আৰু কি কাৰণে লগ কৰা হ'ব কি হ'ব একো নাজানো আৰু আমি ভাবিছো ভিডিঅ' যোগেৰে কথা পাতি থকাতকে ডাইৰেক্ট মুখামুখিভাৱে লগ কৰিলে বেছি ভাল হয় আৰু আজি তিনিজনে যেতিয়া একেলগে লগ পাম কিমানটো পৰ্যায়লৈকে তৰ্ক বিতৰ্ক আগবাঢ়ি যায় সেইটো আমি নিজে গম নাপাওঁ তাকে দেখা যাওক ৰাজাক লগ পাই লওঁ তিনিজনৰ মাজত কি কি তৰ্কাতৰ্কি হয় কি হয় আৰু সিহঁতে আহিব বুলি ৰখি আছো বৰ্তমান এ বয়া ৰাজাই কল কৰিছে যে ক'ৰবাত যোৱা হ'ব ক'ত যোৱা হ'ব এতিয়া সি আহিলেহে গম পোৱা যাব এতিয়া এই বয়া আহিছে ক'ত যোৱা হ'ব ঠিক আছে তাতে হ'ব ভালদৰে কথাবোৰ পাতি ল'লে ভাল হ'ব ভিডিঅ' যোগেনো কিমান কথা পাতি থকা হ'ব চলো দীঘা লখিমপুৰ এনেকুৱা এখন সুন্দৰ ঠাই আপোনালোকক কেনেকৈ বুজাম আৰু বুজাব নোৱাৰিম তাকে ইয়াত আপোনালোকে বৰ্তমান অৱস্থাত দেখিছে ইমান এটা ধুনীয়া গাঁৱৰ পৰিৱেশ তাকে আগত গম পালে আগত যেতিয়া আমি গৈ পাম তাতে দীঘাটৰ এখন পাহাৰীয়া ঠাই ইমানে ধুনীয়া লাগিব মানে আপোনাক মই বুজাব নোৱাৰোঁ আগত আহিছোঁ বহুতবাৰ তথাপিতো আজি ৰাজাই কোৱাৰ কাৰণে পুনৰবাৰ আমি আহিছোঁ আপোনালোকে চাব ঠাইখন চাব কিমান ধুনীয়া ঠাই আপোনালোকে তেতিয়া গম পাব পুৰা বাগানৰ মাজে কি ক'ম আৰু আপোনালোকক কম বুজাব নোৱাৰোঁ চাওক আপোনালোকে চাওক বাগানৰ মাজে কি বঢ়িয়া ঠাই আপোনালোকে জনাবচোন আপোনালোকে যদি বাগানৰ মাজে এনেকৈ আহে আপোনালোকৰ মনবোৰ কেনেকুৱা লাগে যেতিয়া সেউজীয়া পৰিৱেশ এটাৰ মাজত আপোনালোকে সোমাই পৰে আপোনালোকৰ কেনেকুৱা লাগে আৰু বৰ্তমান আহি ইয়াত দীঘাট পাম আৰু এয়া বৰ্তমান দীঘাটৰ তললৈ নামিছোঁ আমি কি বঢ়িয়া ঠাই আৰু যাব লগা আছে আৰু অলপমান দূৰ এনেকুৱা এখন ঠাইত ৰাতিপুৱাই অহা মজাই বেলেগ কিন্তু ভয় নপৰা এটাই ইয়াত মাজে হাতী ওলায় আৰু যদিহে হাতীয়ে পাই যায় ভগৱান বচাব আৰু মোৰ বন্ধু যিসকলে বৰ্তমান চাই আছে আশীৰ্বাদ কৰক যাতে আমি হাতী দেখা নাপাওঁ আৰু ফাইনেলি আহি পাই গ'লো এইখন ঠাই আপোনালোকে বৰ্তমান তললৈ নামি গৈ আছো আমি চাওক আপোনালোকে কি বঢ়িয়া ঠাই কি বঢ়িয়া আৰু আমি আৰু অলপ আগলৈ যাম আগলৈ গৈ দেখাই দিম আপোনালোকে এতিয়া নদীটো পাৰ হৈ আৰু অলপ আগত আছে পাহাৰৰ ছাইডত গৈ পাম আমি তাতে তিনিওজনে মিলি কথা পাতিম ফাৰ্ষ্টত গৈ পাই লওঁ নহয় কি কয় বৰ্তমান এই নদীখন পাৰ হৈ মেলি যিখন পাহাৰ আছে পাহাৰখনত যাম কিন্তু তাৰ আগতে আমাৰ এটা ডাঙৰ প্ৰব্লেম হৈ গ'ল প্ৰব্লেমটো হ'ল খাবৰ বাবে আমি একো নানিলোঁ আৰু যেতিয়া আহি আছিলোঁ ঠাইখন ইমান ধুনীয়া একো ভাবিব পৰা নহ'লে সেইকাৰণে আকৌ পুনৰ গাঁৱত যাম গাঁৱত গৈ খাবৰ বাবে অলপমান চামান লৈ আহিম তাৰপিছত পুনৰ যাম সেই ঠাইত আৰু এইখন দোকানৰ পৰা অলপমান খাবৰ বাবে বস্তু লৈ লওঁ দোকানীজন দাদা আহকচোন অলপমান আৰু বৰ্তমান এইখনে দীঘা আৰু আমি আগত যাম বুলি ভাবিছিলোঁ যাব পৰা এটা কাৰণে নহ'ল ইয়াত যিটো পানীৰ সোঁত বাইকটো নিব পৰা নহ'ব মোৰ বাইকটো নিব পৰা হ'ব কিন্তু ৰাজা আৰু খগেনদা বাইকটো নিব পৰা নহ'ব কাৰণ তেওঁলোকৰ চাইলেঞ্জাৰ পাইপটো বহুত বেছি তলত আছে বাকী আমি যি কামৰ কাৰণে আহিছিলোঁ সেইটো কাম এতিয়া আৰম্ভ কৰিম তিনিজনে মিলি একেলগে গোট খাই কিমানটো পৰ্যায়লৈকে তৰ্ক বিতৰ্ক হয় নিজে নাজানো তথাপিতো চাওঁ আৰু বৰ্তমান ৰাজা মই খগেনদা তিনিজন এতিয়া বিন্দাছ বহি লওঁ তাৰ আগত ৰাজা এইফালে আহোঁচোন এতিয়া বৰ্তমান আমাৰ যিখিনি এতিয়া ইজনে সিজনৰ কণ্ট্ৰভাৰ্চি চলি আছিলে খগেনদা ফাৰ্ষ্ট দিনৰ ভিডিঅ'টো দি দিলে মই মানি ল'লোঁ ছেকেণ্ড তুমি দিলা ৰেকৰ্ডিংটো কিন্তু ৰেকৰ্ডিংটো যে ক'ৰ পৰা কেনেকৈ হ'ল তুমি সেইটো একো নজনাকৈ দি দিলা সেইটো বহুত বেছি বেয়া লাগিলে সেইটো কাৰণে মই ভিডিঅ'টো বনাই দিলোঁ তুমি বেয়া নাপাবা তাৰ বাবে এতিয়া এডভান্সকৈ মই চৰি কৈ দিছোঁ ইমান বেছি ফৰ্মেল দেখাব নালাগে দুখ লাগিলে দম দি আছে এতিয়া আকৌ চৰি কৈ দেখে কি হ'ল মানে চাওক ইহঁতৰ মতে যে এতিয়া কৈছে মোক কল ৰেকৰ্ডিংটো এখন শ্বৰ্ট ফিল্মৰ ৰেকৰ্ডিং হয় কিন্তু মই নাজানো সেইটো যে কোনোবা শ্বৰ্ট ফিল্মৰ ৰেকৰ্ডিং হয় কিবা হয় মোৰ হাতত দিছে মই পাইছোঁ ৰেকৰ্ডিংটো কোনে দিছে নাম নলওঁ তেতিয়া আকৌ কণ্ট্ৰভাৰ্চি আৰু দীঘল হৈ যাব এতিয়া গতিকে
মইতো এনেকৈ ভাবিমেই আপোনালোকৰ দৃষ্টিত থাকি চাওক, যিহেতু ভাবিবই লাগিব এনেকুৱা এটা মানে মোৰ বিষয়ে তেওঁলোকে বেয়াকৈ আলোচনা কৰিছে, তেতিয়া মোৰ বেয়া লাগিলে আচলতে। কিন্তু মই তেওঁলোকক আপোনালোকে মোৰ ভিডিঅ'টো চাব, মই এটা শব্দ বেয়াকৈ কোৱা নাই, কিন্তু তেওঁলোক দুজনে মোক ভালদৰে জাৰি দিলে। তুমি বেয়াকৈ শব্দ এটাও কোৱা নাই, কিন্তু তোমাৰ ছাবস্ক্ৰাইবাৰসকলে যিটো অন্তৰত আঘাত দিছে, সেইটো কথা কি হয় যে আমাৰ ইউটিউব এটা ফেমিলি আছে, 6 লাখ ছাবস্ক্ৰাইবাৰ আমাৰ আছে, আমাৰ ফেমিলি হয়, সেইটো আমাৰ মৰমৰ ফেমিলি হয়। গতিকে আমি হয়তো আমাৰ মনত দুখ লগা কাম কৰিলে আমাৰ ফেমিলিটোৰ মনতো দুখ লাগিব, বা আমাৰ ফেমিলিৰ কাৰোবাৰ কিবা এটা হ'লে মোৰো বেয়া লাগিব। ঠিক তেনেকৈ মানে কি তোমালোকে যেতিয়া বা তহঁতে যেতিয়া মোক বিষয়ে বেয়াকৈ কৈ দিলি, তেতিয়া ছাবস্ক্ৰাইবাৰ বন্ধুসকলে অলপ হ'লেও মনত আঘাত পালে, আৰু সেইটো কাৰণে আচলতে গালি গালাজ কৰিলে। আৰু পৰাপক্ষত মই এতিয়া বন্ধুসকল আপোনালোকক এটা কথাই কওঁ, মই মানুহটো বহুত খোলা মানুহ, মানে কি হৈ যায়, মই কোলা মনৰ মানুহ, মই কোলা মানুহ খোলা মনৰ মানুহ, মানে মই কোলা মানুহ, মোৰ খোলা কথা, মই মনত আঘাত যিমান পাওঁ মানুহক ভালো সিমান পাওঁ আচলতে। ইহঁতে মোক বহুত বেছি বেয়াকৈ ক'লে, বহুত বেছি কিবা কিবি ক'লে, যি নহওক, কিন্তু তথাপিও মই মোৰ অন্তৰৰ পৰা ইহঁতক মই কেতিয়াও বেয়া পোৱা নাছিলোঁ, কোনোদিন বেয়া নাপাওঁ। আৰু কাৰণ বাল্যকালৰ বন্ধু, গতিকে কেতিয়াও বেয়া ৰেকৰ্ডিংটো প্ৰায় ফোন নকৰাকৈ ডাইৰেক্টলি ভিডিঅ' বনাই দিলে, খং উঠিলে আচলতে, দেখোন বহুত বেছি খং উঠিছে। যি কি নহওক, মই এতিয়া এটাই অনুৰোধ জনাওঁ, যিহেতু আমাৰ ছাবস্ক্ৰাইবাৰ বন্ধুসকলে চাই আছে এইটো ভিডিঅ', বহুত বেছি গালি গালাজ কৰি ইহঁতে বহুত দুখ কৰিলে মোক, আচলতে ফোন কৰি ইহঁতে বহুত ক'লে যে এনেকৈ ধেত তেৰিকা আমুক তামুক, ইহঁতে কান্দিলে আচলতে। সেইখিনি সময়ত মোৰ অন্তৰখনে বহুত বেছি মানে কি ক'ম আৰু খোঁচা মাৰি ধৰিলে, আৰু ইহঁতৰ চকুত চকু পানী, ইহঁতৰ সেই সুখটো মই সহ্য কৰিব কেতিয়াও নোৱাৰোঁ, কাৰণ একেলগে নলে গ'লে থকা বন্ধু, আৰু মই একদম সাধাৰণ মানুহ, চিম্পল মানুহ। গতিকে পৰাপক্ষত আপোনালোককো মই অনুৰোধ জনাওঁ, বাদ দিয়ক আৰু যি হ'ল, মুঠতে এতিয়া একেলগে মিলি জুলি থাকিব লাগে, মই সেইটোৱে জানো, সকলো একেলগে থাকিব লাগে। আপোনালোকেও আৰু গালি গালাজবোৰ বাদ দিয়ক, নকৰিব। আৰু যিজনে ৰেকৰ্ডিংটো শ্বেয়াৰ কৰিছিলে, তেওঁ যাতে, ভগৱান আছে, ভগৱানে তেওঁক চাব। আৰু যিটো ভুল ধাৰণা আমাৰ সকলোৰে মাজত ভুল ধাৰণাটো জন্ম দিলে, কি ক'ম আৰু নাজানো। যদি সঁচাকৈ ইহঁতে কোৱাৰ দৰে সেইটো শ্বৰ্ট ফিল্মৰ ৰেকৰ্ডিঙেই হয়, তেনেহ'লে কোনো কথা নাই, তাত মোৰ ক'ব লগা নাই। আৰু সেই ব্যক্তিজনক আচলতে কি ক'ম, তীব্ৰভাৱে গৰিহণা দিছোঁ, মই নাম নকওঁ। যি কি নহওক বন্ধুসকল, এতিয়াৰ পৰা সেইবোৰ বাদ দিয়ক, গালি গালাজ কিবা কিবি বাদ দিয়ক, আৰু মুঠতে একেলগে কাম কৰি যাব লাগে, কৰি থাকক। আৰু মই সেইটোৱে কওঁ, মানুহ মাত্ৰেই ভুল হয়, হয়তো চাগে কোনোবাখিনিত মোৰো ভুল হ'ব পাৰে, হয়তো কোনোবাখিনিত ইহঁতৰো ভুল হ'ব পাৰে। ভুল হৈছে, তোমাৰ যথেষ্ট ভুল হৈছে, আমাৰো হৈছে কম পৰিমাণে। মোৰে ভুল হৈছে বাৰু, মই মানি লৈছোঁ মোৰে ভুল হৈছে। আপোনালোকে ভিডিঅ'টো চাই কমেণ্ট বক্সত জনাব আপোনালোকে চাই কেনেকুৱা পাইছে। বাকী যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যদি আমাৰ চেনেলত নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি চাইডত থকা ঘণ্টা বটনটো বজাবলৈ নাপাহৰিব। ধন্যবাদ।